নমস্কাৰ, মই Chakrapani Parasar। প্ৰকৃতি মই ভাল পাওঁ আৰু যিমানে পাৰোঁ প্ৰকৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ। বৃক্ষবন্ধু হিতেশ শৰ্মাৰ নেতৃত্বত আপোনালোকে গম পায় যে বৃক্ষৰোপণৰ কাৰ্যসূচী চলি থাকে বিভিন্ন সময়ত বিভিন্ন স্থানত আৰু তেওঁলোকে ৰাইজক এটা কথাই অৱগত কৰিছে যে বৃক্ষ ৰোপণ কৰিব লাগে আৰু প্ৰকৃতি ৰক্ষা কৰিব লাগে। প্ৰকৃতি থাকিলেহে গছ-গছনি থাকিলেহে মানুহ জীয়াই থকাৰ এটা পৰিৱেশ সদায় থাকিব, এই কথা আমি অৱগত। আৰু এই উদ্দেশ্য আগত ৰাখি প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে যিসমূহ কাম কৰি আহিছে নিৰবিচ্ছিন্নভাৱে ইমান বছৰে, তেওঁলোকে এই কামসমূহৰ সংৰক্ষণৰ বাবে এটা বিশেষ ইউটিউব চেনেল আৰম্ভ কৰিছে, নাম দিছে গ্ৰীণ লাইভ। গতিকে আমি সকলোৱে এই গ্ৰীণ লাইভৰ সদস্য হ'ব পাৰোঁ আৰু লগতে আমি সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ, নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰিব পাৰোঁ। গতিকে গ্ৰীণ লাইভ যিটো চেনেল, এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। তাত যিসমূহ কথা কোৱা হয়, যিসমূহ ভিডিঅ' আপলোড কৰা হয়, পাৰিলে শ্বেয়াৰ কৰিব। 100জনক সজাগ আমিও কৰোঁ আহক। ধন্যবাদ।